চাওক মই বৰ্তমান উপস্থিত আছোঁ ভজু ৰেলৱে ষ্টেচনত আৰু ভজু ৰেলৱে ষ্টেচনৰ যি পৰিৱেশ দেখা পালোঁ এই পৰিৱেশটো আচলতে আপোনালোককো ভাবিবলৈ বাধ্য কৰিব আৰু আমিও ভাবিবলৈ বাধ্য। ভাৰত চৰকাৰৰ যদি আটাইতকৈ ডাঙৰ উদ্যোগ কওঁ তেনেহ'লে সেই ডাঙৰ উদ্যোগটোৱে হৈছে যে ৰেলৱে উদ্যোগ অৰ্থাৎ ৰেলৱে ডিপাৰ্টমেণ্ট। আৰু সেই ৰেলৱে বিভাগৰ যি কাম সেই কামবিলাকে হয়তো কেতিয়াবা আপোনাক আমাক ভাবিবলৈ বাধ্য কৰায়, কিয়নো যি সময়ত ভাৰত চৰকাৰখনে ভাৰতৰ বিভিন্ন ঠাইত তেওঁলোকে মেট্ৰ' চিটি স্থাপন কৰিছে, মেট্ৰ' চিটি হিচাপে গঢ়ি তুলিছে, আনকি ভাৰতবৰ্ষৰ ভিন ভিন ৰাজ্যত তেওঁলোকে বন্দে ভাৰত নামৰ ৰেলৰ চলাচলৰ ব্যৱস্থা কৰিছে। সেই সময়তে ভজু ৰেলৱে ষ্টেচনত আপোনালোকে এই দৃশ্য লক্ষ্য কৰক, এটুপি খোৱা পানী খাবলৈ যাত্ৰীৰ অভাৱ। যাত্ৰী এটুপি খোৱা পানী খাবৰ কাৰণে হাহাকাৰ কৰিব লগাৰ পৰিৱেশ, কিয়নো এই ভজু ৰেলৱে ষ্টেচনত এই ৰেলৱে বিভাগে এটুপি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। চাওক এই দৃশ্যই আপোনালোকক ভাবিবলৈ বাধ্য কৰাব। এইটো হৈছে পানীৰ নল আৰু এই নলটোত চাওক, অলপ ওচৰৰ পৰা দেখুৱালে মই ভাল পাম। এই নলটোত তেওঁলোকে কাঠৰ এটা সোপা মাৰি থৈছে, যাৰ ফলত পানী তেওঁলোকে যোগান দিবলৈ ব্যৰ্থ হৈছে। আনটো নলত চাওক আপোনালোকে দেখা পাব প্লাষ্টিকৰ সোপা দি তেওঁলোকে নলটো সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছে। এই মুহূৰ্তত এই ভজু ৰেলৱে ষ্টেচনত মই কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক পাইছোঁ। মই তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম আৰু তেওঁলোকৰ পৰা মনৰ ভাৱ জানিবলৈ যত্ন কৰিম। তোমালোকে অলপ আগবাঢ়ি আহিলে ভাল পাম, অলপমান আগবাঢ়ি আহা, যিহেতু এইটো কেৱল তোমালোকৰ সমস্যা নহয়, আমাৰো সমস্যা, হয়নে? তোমাৰ নামটো কি? প্ৰীতি গড়। এতিয়া চোৱা, ভজু ৰেলৱে ষ্টেচনত এটুপি খোৱা পানী যোগান দিব পৰা নাই। তোমালোকে নিজে দেখিছা নলটো কাঠেৰে বন্ধ কৰি পেলাইছে, হয়নে? কি ক'বা, তোমালোকে কি ভাবা? এইটো এটা ডাঙৰ সমস্যা, হয়নে? তোমালোকেও এটুপি খোৱা পানী পোৱা নাই, হয়নে? কি ক'বা, চৰকাৰখনক কি ক'বা বা বিভাগক কি ক'বা? এটা টেপ দিলে হ'বনে? এই গোটেইকেইটা টেপ মেৰামতি কৰিব লাগে? তোমালোকে জানা নাই কিমান দিনৰ পৰা এইটো এনেধৰণে পৰি আছে? এক বছৰমান হ'ব নহয়? তেওঁলোকে মানে ঠিক কৰা কোনো একো ব্যৱস্থাই লোৱা নাই এতিয়ালৈকে? পানীও আইৰণ ওলায়, হয়নে? পানীও আইৰণ চাওক, এওঁলোকৰ মুখেৰে আপোনালোকে শুনি আচলতে ভাবিবলৈ বাধ্য হৈছে যে আইৰণ পানী যোগান ধৰাটো ব্যৰ্থ হৈছে সম্পূৰ্ণভাৱে ৰেলৱে বিভাগ। এটুপি খোৱা পানী কোৱা হয় যে পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ, পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু সেই এটুপি পানী যোগান ধৰিবলৈ ভাৰত চৰকাৰে ইমান এটা ডাঙৰ বিভাগ থকাৰ পাছতো ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে ৰেলৱে বিভাগ। তোমালোকে কি ভাবা, এইটো অচিৰে সোনকালে সমাধান হ'ব লাগেনে সমস্যাটো? তোমালোকে সকলোৱে যদি এবাৰ আহ্বান কৰি দিয়া যে আমাক খোৱা পানী ইয়াতে যোগানৰ ব্যৱস্থা কৰি দিবলৈ, চবে একেলগে কৈ দিয়া, তেতিয়া আমি আমাক ইয়াত খোৱা পানী ব্যৱস্থা লাগে কিনে আমি কেতিয়াবা এইটোত অহা যোৱা কৰোঁ। কেতিয়াবা আমাক পানী পিয়া লাগিলে আমি খাবলৈ বিচাৰোঁ নহয়, পানী খাবলৈ নোৱাৰোঁ, তাৰ পৰা টেপটা হেৰি হৈছে, মানে ইয়াত ভাল কৰিব লাগে। চাওক শুনক সন্মানীয় মন্ত্ৰী ডাঙৰীয়া, এই কণমানি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি মনৰ ভাৱ তেওঁলোকে কৈছে যে এটুপি খোৱা পানীৰ বাবে তেওঁলোকে যেতিয়া হাহাকাৰ কৰিব লগা হয়, তেওঁলোকে যেতিয়া এটুপি খোৱা পানী লাভ নকৰে, তেতিয়া তেওঁলোকৰ কেনে অৱস্থা হয় আপোনালোকে এবাৰ ভাবি চাওক আৰু অনুধাৱন কৰক। আৰু আমি এই ভজুৰ পৰা কৈছোঁ, আমি ভজু ৰেলৱে ষ্টেচনৰ পৰা পুনৰ এবাৰ কৈছোঁ যে এইটো এক সমস্যা। কিমান যাত্ৰী এই ভজু ষ্টেচনৰ পৰা কিমান যাত্ৰীয়ে ৰেলেৰে অহা যোৱা কৰে, তেওঁলোকৰ যাতায়ত ইয়াৰ পৰাই আৰম্ভ হয়, কিন্তু সেই একেই এটুপি খোৱা পানীৰ কাৰণে তেওঁলোকে বাৰে বাৰে হাহাকাৰ কৰিব লগা হয়। ধন্যবাদ জনাইছোঁ তোমালোকক। তোমালোকে যিহেতু স্কুলৰ পৰা আহিছে, তোমালোকে এতিয়া যাব পাৰা, যোৱা। চাওক মই কৈছোঁ আৰু এটা পানীৰ নল, মোৰ কেমেৰা সহযোগী আছে পাৰ্থ আৰু এটা পানীৰ নল দেখুৱাব, যিহেতু আমি এটা দেখুৱালোঁ ইতিমধ্যে। আৰু এইটো মই পুনৰ কৈছোঁ, পাৰ্থ আৰু এবাৰ দেখুৱাই দিয়া সহজত। এইটো সম্পূৰ্ণৰূপে ব্যৰ্থ, সম্পূৰ্ণৰূপে ইয়াত পানীৰ তেওঁলোকে কাঠৰ সোপা এটা মাৰি থৈছে। আৰু এটা দেখাম, আৰু এটা টেপ আছে তাতে। চাওক আমি বাৰম্বাৰ কৈছোঁ, এয়া আমি কোনো আমাৰ ব্যক্তিগত স্বাৰ্থ লাভালাভৰ কাৰণে কোনো বাতৰি সম্প্ৰচাৰ কৰা নাই। আমি গ্ৰাউণ্ড জিৰোত আহিছোঁ আৰু আমাৰ যিবিলাক সমস্যা, আচলতে যিবিলাক সমস্যা সাধাৰণতে যাত্ৰীসকলে ভুগিব লগা হৈছে, কিয়নো তেওঁলোকে অহা যোৱা কৰাৰ সময়ত তেওঁলোকে ট্ৰেইনত যেতিয়া যায় তেওঁলোকে নিশ্চিতভাৱে টিকট কাটিব লগা হয়, টিকটত তেওঁলোকে টকা দিব লগা হয়। কিন্তু তাৰ পাছতো যদি
ৰেলৱে বিভাগটোৱে এটুপি খোৱা পানীৰ যোগান ধৰিব নোৱাৰে বিশুদ্ধ খোৱা পানীৰ, তেনেহ'লে আপুনি ভাবক কেনেদৰে তেওঁলোকৰ সমস্যা ভুগিব লগা হৈছে। এইটো এটা হৈছে পানীৰ টেপ। মই দেখুৱাব অনুৰোধ জনাম। এইটো এটা পানীৰ টেপ। সম্পূৰ্ণৰূপে চাওক আপোনালোকে। ইয়াত তেওঁলোকে নলৰ ব্যৱস্থা কৰিছিল, এইখিনিতে তেওঁলোকে নলৰ ব্যৱস্থা কৰিছিল, কিন্তু আপোনালোকে ইয়াত দেখিবলৈ পাব এতিয়া নল নাই, সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে। ইয়াত নল নাই। আৰু এইটো এটা যিহেতু নল লগোৱাৰ সুবিধা আছিল তেওঁলোকৰ, এইটো তেওঁলোকে নল ইয়াৰ পৰা উঠাই দিছে। আপোনালোকে ভাবক আৰু অনুভৱ কৰক। চাওক, আমি সম্পূৰ্ণৰূপে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছোঁ আপোনালোকক, সম্পূৰ্ণ শুদ্ধ তথ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু সমস্যা, এই সমস্যাটো এদিন দুদিনৰ সমস্যা নহয়, বহু সময় ধৰি তেওঁলোকে যাত্ৰীসকলে এই সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে আমি অনুৰোধ জনাম, ৰেলৱে বিভাগক আমি অনুৰোধ জনাম, আমি পুনৰ এবাৰ কৈছোঁ, আমাৰ কাৰোৰে সৈতে আমাৰ শত্ৰুতা নাই। সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম, আৰু কেন্দ্ৰীয় যিগৰাকী আমাৰ ৰেলৱে মন্ত্ৰী, আমি তেখেতকো অনুৰোধ জনাম সমান্তৰালভাৱে যে আমাৰ চাওক, যি সময়ত আপোনালোকে বন্দে ভাৰতৰ নিচিনা ৰেলৱেৰ ব্যৱস্থা কৰাৰ কথা কৈছে, যি সময়ত ভাৰতবৰ্ষৰ আপোনালোকে ভিন ভিন ৰাজ্যত আপোনালোকে মেট্ৰ' ট্ৰেইন চলোৱাৰ কথা ঘোষণা কৰিছে, তেনে সময়ত এই ভজু ৰেলৱে ষ্টেচনৰ মই কৈছোঁ যে যি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, যে পানীৰ যিকেইটা টেপ, সেই টেপকেইটা সম্পূৰ্ণৰূপে ইয়াত বিকল হৈ পৰিছে, আৰু টেপকেইটাৰ পৰা কোনো ধৰণৰ পানী এতিয়া ওলোৱা নাই। এটাতো আপোনালোকে নিজে দেখিলে। দাদা, অকণমান কথা পাতিব বিচাৰিছোঁ। আপোনালোকে ট্ৰেইনেৰে যাত্ৰা কৰিব নহয়? ক'লৈ যাব? লাকুৱা। ইয়াতে যিকেইটা পানীৰ ব্যৱস্থা আছিল, টেপকেইটা আপুনি দেখিছেনে অৱস্থাটো? দেখিছোঁ। কেনে পানী পাইছেনে নাই পোৱা? নাই পোৱা। কি ক'ব? পানীটো পোৱা নাই, সেইটো টেপখিনিয়ে ভাল নহয়। এতিয়াতো আমিতো এতিয়া যাত্ৰা কৰিছোঁ ট্ৰেইনেৰে, আমি ট্ৰেইনত টিকট কাটিব লগা হৈছে, পইচা দিছোঁ নে নাই? হা? তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰে আমাক কি কৰিছে? বঞ্চনা, লাঞ্চনা, হয়নে? আমাৰ যিটো খোৱা পানীৰ ব্যৱস্থাটো ভাল হোৱা নাই। আপুনি কি ক'ব? খোৱা পানীৰ ব্যৱস্থা বিচাৰিব? আপুনি অনুৰোধ কৰক, চৰকাৰক অনুৰোধ কৰক যে খোৱা পানীৰ ব্যৱস্থা ৰেলৱে ইয়াত দিব লাগে, ইয়াত পানী দিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। হয়, নিশ্চিতভাৱে। চাওক, আপোনালোকে অন্ততঃ যাত্ৰীসকলৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক যে কিমান হাজাৰ হাজাৰ যাত্ৰীয়ে দৈনন্দিন দিনত প্ৰতিদিনে ভজু ৰেলৱে ষ্টেচনৰ পৰা ৰাজ্য অথবা বহিৰাজ্যৰ বিভিন্ন ঠাইলৈ তেওঁলোকে যাত্ৰা কৰে। কিন্তু মই পুনৰ কৈছোঁ যে সেই পানীৰ একে অৱস্থা, পানীৰ টেপসমূহ একেবাৰে বিকল। আৰু আগত দুটামান টেপ আছে, আমি সেই টেপকেইটা আপোনালোকক দেখুৱাম। আচলতে টেপকেইটাৰে প্ৰকৃততে যাত্ৰীসকলে পানী লাভ কৰিছে নে নাই কৰা। আমি আচলতে কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই। প্ৰকৃত যিটো তথ্য, প্ৰকৃত যিটো দৃশ্য, আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি দেখা পাইছোঁ আৰু এটা পানীৰ টেপ আছে আগত। এইটো এটা টেপ, হয়তো এই টেপেৰে পানী ওলাব। চাওক, এইটো এটা টেপ, এই টেপেৰে পানী ওলাইছে, কিন্তু ইয়াৰ তলৰ পৰিৱেশটো চাওক, কিদৰে কদৰ্যময় পৰিৱেশ। আপুনি ইয়াৰ পৰা কেনেধৰণে বিশুদ্ধ খোৱা পানীৰ আশা কৰিব পাৰে আপোনালোকে নিজেই চাওক ভিডিঅ'টোৰ জৰিয়তে। এই তলৰ পৰিৱেশটো দেখুৱাই দিয়া এবাৰ। চাওক, কিদৰে কদৰ্যময় পৰিৱেশ। এইটো হৈছে ভজু ৰেলৱে ষ্টেচনৰ পৰিৱেশ। তলৰ পৰিৱেশটো দেখুৱাই দিয়া। মুঠৰ ওপৰত যিটো আমাৰ ভজুৰ যিটো ৰেলৱে ষ্টেচন, এই ৰেলৱে ষ্টেচনৰ পৰিৱেশ চাওক আপোনালোকে আৰু অনুভৱ কৰক। ভাৰত চৰকাৰৰ আটাইতকৈ ডাঙৰ মন্ত্ৰণালয়টোৱে হৈছে ৰেলৱে মন্ত্ৰণালয় বা ৰেলৱে বিভাগ। আৰু ইতিমধ্যে দেখালোঁ যে দুটা বিকল, দুটাত কোনো ধৰণৰ পানীৰ ব্যৱস্থা নাই। এটাত তেওঁলোকে কাঠৰ সোপা এটা মাৰি থৈছে, আৰু এটা আছে টেপ, এইটো এটা ঠিক একেই পৰিৱেশ। এই টেপটো চাওক আপোনালোকে, এইটোত দেখা পাব এইটোৰ কাঠৰ সোপা মাৰি থোৱা হৈছে, এইটোত একেবাৰে কাঠৰ ঠাৰিৰে সোপা মাৰি থোৱা হৈছে, আৰু আনটো টেপেৰে পানী নিৰ্গত হৈ আছে। অৰ্থাৎ আপোনালোকে এবাৰ ভাবি চাওক যে ৰাজহুৱা খণ্ডৰ যিবিলাক উদ্যোগ, যে যি সময়ত আমি প্ৰতিবাদ কৰি আছোঁ, আমি বিভিন্ন ধৰণৰ চৰকাৰক সমালোচনা কৰি আছোঁ যে ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাক ব্যক্তিগতকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে তেওঁলোকে আগভাগ লৈ আছে বা ৰাজহুৱা খণ্ডবিলাক তেওঁলোকে ব্যক্তিগতকৰণ কৰি আছে। কিন্তু সেই সময়ত যিটো ৰেলৱে বিভাগ, এইটো এটা সম্পূৰ্ণ ৰাজহুৱা খণ্ডৰ বিভাগ, আৰু এই বিভাগটো, এই ৰেলৱে বিভাগৰ যিটো ভজুৰ আমি পৰিৱেশ দেখুৱালোঁ, সম্পূৰ্ণৰূপে ইয়াত যিটো পানীৰ ব্যৱস্থা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, পানীৰ নলকেইটা আমি 4টা নলৰ ভিতৰত 3টা নল সম্পূৰ্ণৰূপে বিকল অৱস্থাত পালোঁ। বাকী আমাৰ এই প্ৰয়াস ভজুৰ পৰা কেনে লাগিল আপোনালোকে নিশ্চয় আমাক কমেণ্ট যোগে জনাব। আৰু এটা কথা আমি বিনম্ৰভাৱে অনুৰোধ জনাম ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যিটো ৰাজহুৱা খণ্ডৰ উদ্যোগ আপোনালোকে ব্যক্তিগতকৰণ কৰাৰ ব্যৱস্থা কৰিছে, তেনে সময়ত আমি আপোনালোকক অনুৰোধ জনাইছোঁ
যে ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাকৰ যি ব্যৱস্থা আপোনালোকে যদি সম্পূৰ্ণ ব্যৱস্থাসমূহ শুদ্ধ কৰে বা তাৰ লগত জড়িত যিসকল বিষয়ববী আপোনালোকে তেওঁলোকক পৰীক্ষণ কৰাৰ ব্যৱস্থা কৰে, তেনেহ'লে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ এটা কথা যে ৰাজহুৱা খণ্ডৰ উদ্যোগেও ব্যক্তিগত খণ্ডৰ যিবিলাক উদ্যোগ সেই উদ্যোগসমূহৰ সমান্তৰালভাৱে ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাকো গঢ় লৈ উঠিব। আপোনালোকে ৰিপৰ্টাৰ্ছ ৱাটছ চাই থকাৰ কাৰণে ধন্যবাদ।